নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। তো আজি আমি কথা পাতিম অসমীয়া ছবি জগতত আহিবলগীয়া অন্য এখন ছবিৰ বিষয়ে। তো আহক বন্ধুসকল, বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হয় বন্ধুসকল, আজি আমি ক'বলৈ গৈ আছোঁ এখন হাস্যমধুৰ অসমীয়া বোলছবি, যিখনৰ নাম হৈছে গৰু। বন্ধুসকল, জানিব পৰা মতে এইখন এখন মনোৰঞ্জনধৰ্মী ছবি যদিও ইয়াত বহুতো সামাজিক বাৰ্তা লুকাই আছে। এই ছবিখনৰ চিত্ৰনাট্য শ্বাহজাহানৰ সেই গৰু নামৰ উপন্যাসখনৰ পৰা লোৱা হৈছে বুলি আমি জানিবলৈ পাইছোঁ। এই ছবিখন পৰিচালনা কৰিছে হিমাংশু প্ৰসাদ দাসে আৰু এই ছবিখনৰ সংগীতত কণ্ঠনি কৰাইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপন দাৰ লগতে নীল আকাশ আৰু দিক্ষুদায়ো। ছবিখনত বহুতো পুৰণি অভিনেতা অভিনেত্ৰীক একেলগে দেখিবলৈ পোৱা যাব বুলি জানিব পৰা গৈছে। বাহাৰুল ইছলাম, আজিফা বেগম, অৰুণ নাথ, সিদ্ধাৰ্থ মুখাৰ্জী, চন্দন দাসকে আদি কৰি আৰু বহুতো অভিনেতা অভিনেত্ৰীক দেখিবলৈ পোৱা যাব। আৰু এই ছবিখন অহা 24 জানুৱাৰীত অসমৰ প্ৰত্যেকটো ছবিগৃহত দেখিবলৈ পোৱা যাব বুলি আমি জানিব পাৰিছোঁ। এতিয়া মাত্ৰ আমাৰ এই ছবিখনলৈ অপেক্ষা। আৰু বন্ধুসকল, আপোনালোকে আমাৰ তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাব যে এই হাস্যমধুৰ চিনেমাখন চাবলৈ আপোনালোক কিমান আগ্ৰহী। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি আমাৰ এই চেনেলত আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি কাষতে থকা ঘণ্টাটো বজাবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ এৰিলোঁ, বাই।